নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল RG ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথমটি কবিতা অৰ্থাৎ বৰগীত নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে যোৱা দুটি খণ্ডত এই বৰগীত কবিতাটিৰ মূল ভাৱ, সাৰাংশ আৰু কবি পৰিচয় আৰু বৰগীতৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ। আজিৰ খণ্ডটিত কেৱল প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম আৰু লগতে এই প্ৰশ্নসমূহৰ উত্তৰ ইয়াৰ ডেছক্ৰিপশ্যনত, ইউটিউবৰ ডেছক্ৰিপশ্যনত PDF আকাৰেও তোমালোকে লাভ কৰিবা। কেৱল ইয়াত পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকৰ লগত দাঙি ধৰা হৈছে। আহাচোন আমি প্ৰশ্নসমূহৰ উত্তৰলৈ যাওঁ। প্ৰথম প্ৰশ্নটি আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰটো হ'ব হৰিক অনুৰোধ কৰিছে। সনক সনন্দ যোগী যাহা কুধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ হ'ব হৰিক ধ্যান কৰে। কবি কিহৰ আঁতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক বিষয় বাসনাত আঁতুৰ হোৱা বুলি কৈছে। তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ হ'ব বসন্ত ৰাগ। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? হৰিক সম্বোধন কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, মোহ পাশ মানে কি? উত্তৰটো হ'ব সাংসাৰিক মায়াৰ বন্ধন। ইয়াৰ পিছতে বৰগীত কবিতাটিৰ মূল ভাৱ তোমালোকৰ লগত দাঙি ধৰা হৈছে। বৰগীত কবিতাটিৰ মূল ভাৱ তথা সাৰাংশ সুন্দৰভাৱে ইয়াত উল্লেখ কৰা হৈছে। তোমালোকে ইয়াৰ পৰা পজ কৰি হ'লেও লিখি ল'ব পাৰিবা, নহ'লেও PDFৰ জৰিয়তে তোমালোকে লাভ কৰিবা। আৰু তাৰ পিছৰ প্ৰশ্নটি বৰগীতটিৰ ৰচক অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে চমু পৰিচয় দিয়া আছে আৰু সেই প্ৰশ্নটিৰ উত্তৰো ইয়াত সুন্দৰভাৱে দাঙি ধৰা হৈছে। তোমালোকে PDFৰ পৰা লিখি ল'ব পাৰিবা। ইয়াৰ পিছতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত আছে, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। এই কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এয়া প্ৰসংগ আৰু ইয়াৰ সংগতি সম্পৰ্কত আমি লিখিম যে হৰিৰ মহিমাৰ কথা ক'বলৈ গৈ কবিয়ে উক্ত গীতফাঁকি বা কবিতাফাঁকি উল্লেখ কৰিছে। তাৰপিছতে ব্যাখ্যা কৰাত আমি এনেধৰণে লিখিম যে হৰিৰ মহিমা অপাৰ, তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাই অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি দেৱতাসকলেও অজ্ঞাত বা তেওঁলোকে নাজানে। যুগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত নিৰ্জন স্থানত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে হৰিৰ মহিমাক লাভ কৰিব, কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, সৃষ্টি স্থিতি লয়ৰ গৰাকী, সেইগৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা মহেশ্বৰ দেৱতাৰ সকলোৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ। গতিকে প্ৰসংগ সংগতি দৰ্শাৰ ব্যাখ্যা কৰাত মই প্ৰথমটোৰ উত্তৰ তোমালোকৰ লগত পাঠ কৰি দিলোঁ। ইয়াৰ পিছতে অন্যান্য যিকেইটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা হৈছে ইয়াৰ উত্তৰসমূহ ইয়াত উপলব্ধ কৰা হৈছে। তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা, নহ'লে PDFৰ জৰিয়তে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিও তোমালোকে উলিয়াই ল'ব পাৰিবা বা তেনেধৰণেও মুখস্থ কৰিব পাৰিবা। গতিকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ পিছতে যিকেইটা আছে প্ৰশ্ন, যে সনক সনন্দ যোগী যাহাক ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা, ইয়াতো সুন্দৰভাৱে উল্লেখ কৰা হৈছে। তাৰপিছতে বৰগীতটোৰ 4টা লক্ষণৰ বিষয়ে উল্লেখ কৰা বুলি 6 নম্বৰ প্ৰশ্নটো আছে। গতিকে বৰগীতৰ বৈশিষ্ট্য বা লক্ষণসমূহ ইয়াত উল্লেখ কৰা হৈছে। তাৰপিছতে ভাৱ বিষয়ক প্ৰশ্ন আছিলে যে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপ ইয়াত আছে, নপাৱন্ত নাপায়, কেনে অৰ্থাৎ কেনেকৈ, ভৈলুহু মানে হলো, তুমিহে মানে তুমিহে, জনেৰ মানে জনৰ, কহয় মানে কয়। গতিকে ইয়াৰ আধুনিক ৰূপকেইটা দিয়া হৈছে। আৰু ইয়াৰ পিছতে যিকেইটা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা বুলি আছে ইয়াৰ পিছৰ প্ৰশ্নটো, সেই প্ৰশ্নৰ উত্তৰ আৰু অতিৰিক্ত প্ৰশ্নসমূহৰ